দীৰ্ঘদিনীয়া টাইম পৰা আমি প্ৰতিবাদ কৰি আহিছোঁ বিশেষকৈ জব স্কেম বিষয়ে প্ৰতিবাদ কৰি আছোঁ ৰিচেণ্টলি আমি সইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টত জব স্কেম ধৰি পেলাই আমি প্ৰতিবাদো কৰিছোঁ 9 days হ'ল প্ৰতিবাদ কৰা কিন্তু তাৰপিছত ডাঙৰীয়া মধুৰজিয়া ঢেকীয়াল ফুকনে আমাৰ কথা গুৰুত্ব দি পেলাই তেওঁ মিডিয়া বিভিন্ন সংবাদ মাধ্যম আগতে তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে এই বিষয় জব স্কেম বিষয়টো তেওঁ তদন্ত কৰিব আৰু যোন ইয়াত জড়িত আছে তেওঁলোকক আইনমতে তেওঁলোকক শাস্তি দিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিলে তথা ৰাজহুৱাভাৱে তেওঁ কৈছিলে কিন্তু আমি দেখিবলৈ পাইছোঁ এতিয়া 3 মাহ 4 মাহমান হ'ল তেখেত এতিয়ালৈকে কোনো গুৰুত্ব লোৱা নাই গুৰুত্ব আমাৰ ডিমাণ্ডছ গুৰুত্ব দিয়া নাই তেখেত আৰু একশ্যনো লোৱা নাই সেইকাৰণে আমাৰ এইটোৱে দাবী যে অতি শীঘ্ৰে তেওঁলোকে এই যোন দীপালী গৈ তেওঁলোকক অতি শীঘ্ৰে নামটো কাটিব লাগে টাৰ্মিনেট কৰিব লাগে আৰু এইটোহে নহয় কাৰ্বি আংলঙত খালি সইল কনজাৰ্ভেশ্যন নহয় আৰু RTI ফাইণ্ডিংছ পৰা এটা পাইছোঁ ডিপাৰ্টমেণ্ট বেলেগ ডিপাৰ্টমেণ্টো আছে বৰ্তমান আমি এতিয়া জইণ্ট ডাইৰেক্টৰত পাইছোঁ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত তাতো 2019ত জইণ্ট ডাইৰেক্টৰ অফিচ পৰা এটা এডভাৰটাইজমেণ্ট দিছিলে 16টা পোষ্ট কিন্তু তাত এপইণ্টমেণ্ট দিয়াৰ টাইমত তাত মেৰিট লিষ্ট বেচিছত দিয়া নাই কিছুমান মেৰিট লিষ্টত ছেকেণ্ড পজিশ্যন থাকে কিন্তু ছেকেণ্ড পজিশ্যনত নিদিয়াকৈ 12 পজিশ্যন 17 পজিশ্যনক দিয়া হৈছে এইটোৱে নহয় এট দ্য ছেইম টাইম তেওঁলোকে 14 পোষ্ট উইদাউট এডভাৰটাইজমেণ্ট তেওঁলোকে এপইণ্টমেণ্ট দিয়া হৈছে আমি নিন্দা কৰিছোঁ এই বিষয়টো তাৰপিছত তাত এনেকুৱা হৈছে ফেক ফাৰ্মাচিষ্ট ৰেজিষ্ট্ৰেশ্যন কোনোবাটো ফেক ফাৰ্মাচিষ্ট ৰেজিষ্ট্ৰেশ্যন লৈ পেলাই তাত চাকৰি কৰিছে আৰু কোনোবাটো গোলাঘাট ছোৱালীয়ে ইয়াত কাম কৰিছে খনসিং লংপিক আমি এই কথাবোৰ জনাইছোঁ তেওঁতো আমাৰ কথা গুৰুত্ব দিয়া নাই গুৰুত্ব দিয়াটো বাদ দে তেওঁতো এতিয়ালৈকে প্ৰটেক্ট কৰি আছে সেইকাৰণে এতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ যে খনসিং লংপি ডাঙৰীয়াও ইয়াত জড়িত হৈছে আৰু তাৰ আশীৰ্বাদত তেনেকুৱাই জব স্কেম কৰি আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আণ্ডাৰত সেই বিষয়টো আমাৰ খালি এটাই ডিমাণ্ড যে যেতিয়ালৈকে নাম কাটা নাযায় তেওঁলোকক ফেক এপইণ্টমেণ্টত নাম কাটা নাযায় তেতিয়ালৈকে আমি আন্দোলন কৰি থাকিম আৰু আন্দোলন টাইমত আমি প্ৰতিবাদ কৰি থাকিম আৰু প্ৰতিবাদ টাইমত আমি কিবা হাৰ্ট হ'লে খনসিং লংপিয়ে ডাঙৰীয়া ৰেছপনচিবিলিটিছ ল'ব লাগিব ধন্যবাদ ঠিক আছে এইটো যে সইল কনজাৰ্ভেশ্যন মাজতে আপোনালোকে কিবা প্ৰটেষ্ট কৰিছে ধাৰণা কৰিছে যে এইটো ৰিজাল্ট একো হোৱা নাই নেকি এতিয়ালৈকে 3 মাহমান হ'ল ৰিজাল্টটো আমি দেখিবলৈ পোৱা নাই এতিয়া মাজতো প্ৰটেষ্টটো বন্ধ আছিলে মাজতো প্ৰটেষ্ট তেওঁ মানে প্ৰতিশ্ৰুতি দিছিলে যে মই অতি শীঘ্ৰে এই বিষয়টো চাম তদন্ত কৰিম আৰু যোন ইয়াত দায়িত্ব আছে তেওঁলোকক মানে আইনমতে আমি বিচাৰ কৰিম কিন্তু আমি দেখিবলৈ পোৱা নাই তেনেকুৱা মানুহজনীৰ নাম আছিলে দীপালী গগৈ তেখেত